না আহ্বান এইটোৱেই জনাম যে আজি যি দৌল উৎসৱ পাতিছে এয়া দৌল উৎসৱৰ নিজ গাঁৱৰ 47তম আৰু 50 বছৰ হ'বলৈ 3 বছৰ আছে। তেওঁলোকে বিগত 47 বছৰ তেনেকুৱা ধৰণে পালন কৰি আছে, এইবাৰো পালন কৰিছে। মোৰ এটাই আহ্বান থাকিব যে দৌল উৎসৱ আৰু ফাকুৱা যি আমি আবেই লওঁ এটা শান্তিৰ প্ৰতীক, বিশ্ব শান্তিৰ প্ৰতীক। আৰু এই নিজ জাগাৰ পৰা আজি দৌল উৎসৱৰ পৰা যেন বিশ্ব শান্তিৰ বাৰ্তা যাওক। আমি ভাৰতবৰ্ষই আন্তঃৰাষ্ট্ৰীয় লেভেলত আমি সদায় বিশ্ব শান্তিৰ কথা কৈ আছোঁ আৰু ভাৰতীয় যি সনাতনী হিন্দু ধৰ্ম আছে এই হিন্দু ধৰ্মও আজি বিশ্বৰ প্ৰেক্ষাপটত সদায় শান্তিক আমি অৱস্থান লৈছে। ভাৰতবৰ্ষৰ যিকোনো ক্ষেত্ৰতে সদায় সহাৱস্থান কৰিছে আৰু সদায় শান্তিৰ দূতৰ নিচিনা বিভিন্ন ৰাষ্ট্ৰত ভাৰতবৰ্ষই অংশগ্ৰহণ কৰিছে। আৰু এয়া যে আমাৰ যি হোলী ফাকু বা আমাৰ দৌল উৎসৱ, এই দৌল উৎসৱে গোটেই অকল নিজ জাগাই নহয়, অসমে নহয়, ভাৰতৰ নহয়, বিশ্বব্যাপী বিশ্ব শান্তিৰ কাৰণে সকলো ৰাইজে প্ৰাৰ্থনা কৰিছে আৰু সকলোৰে সুখ শান্তি এটা ইয়াত বিচাৰিছে ৰাইজে। আৰু সেইটোৱে মই আহ্বান জনাম যে সকলোৰে যেন এই আমাৰ দৌল যাত্ৰাত ধৰি গোটেই বিশ্বত অসমত বিভিন্ন ঠাইত যেন শান্তিৰ বাতাবৰণটো বিয়পি থাকে।